তোমার কথা আহিলে তোমাক মই শ্ৰীমতী মহিমা মন কৰিবে কাৰণ প্ৰেম জনমে জনমে ইয়াত মোৰ পত্নী নমনিতাই ফাৰ্ষ্ট শ্বুটিং ইয়াতে কৰিছোঁ আৰু মই মঙলদৈতে কৰিছোঁ। তেওঁক ভাল পাওঁ বুলি ক'বলৈ মনত সাহস নাই, নোকোৱাকৈ থাকিবলৈ ইচ্ছাও নাই। কিজানি কিয়াবা পুৰা খাইছে এখন So let's start. Hello people, welcome back to my YouTube channel Rian's Vlog. আজি ভিডিওটো আৰম্ভ কৰিলোঁ কলেজ ড্ৰেছতে, কাৰণ কলেজে যাই আছোঁ, ক্লাছো আছে। কিন্তু আহিবা আজি যতীন দা, আমাৰ মৰমৰ যতীন দা, মানে চিনিয়ে পাই চবে, অসমীয়া আমাৰ কিমান ডাঙৰ অভিনেতা। তো যতীন দা আহিব আজি ৰাঘৱৰ মানে হেৰি কৰিব আৰু। চ' ৰাঘৱ আহি আছে 27 তাৰিখে। কলেজতো যাওঁ, ক্লাছো কৰোঁ আৰু যতীন দাক এটা লগ পাওঁ আৰু ওচৰৰ পৰা দেখা পাইছোঁ বাৰু আগতেও, কিন্তু আজি অলপ ভালকৈ লগ পালে ভাল আছিল। তো বলক সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, এতিয়া যাওঁ আৰু। আজি পিছে যতীন বৰা আহিব আৰু আজি যতীন বৰা আহিব, মানে যতীন বৰা আহিব, খুবেই ভাল লাগি আছে আমাৰ। তেতিয়া আমি ৰাঘৱৰ কাৰণে প্ৰস্তুতি চলাব লাগিব, ৰাঘৱ চাম আমি সকলোৱে মিলি, যতীন দা আদৰিব লাগিব। জয় যতীন দা। তো গাইছ, আজি মানে যতীন বৰা আহিব, তো সেইকাৰণে আমি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আজি। বাকী এতিয়া ক্লাছ পাতি হৈ আছে, ক্লাছ কৰি আছোঁ, ক্লাছকেইটা কৰি আছোঁ। ক্লাছকেইটা কৰাৰ পিছত 2:15 মানত আহি পাব, তেতিয়ালৈ ক্লাছ শেষ হ'ব চাগে। তাৰপিছত বঢ়িয়াকৈ মজাকৈ দেখায়। আৰু এয়া চাব পাৰে আমাৰ কলেজৰ বিখ্যাত পাখি, মানে চবেই ফটো উঠে ইয়াতে, চবে। তো গাইছ, এতিয়া ক্লাছ কৰি আছোঁ আমি। চাক এইফালে আছে বৰুৱা, এইফালে আছে অপূৰ্ব। এতিয়া ধুনীয়াকৈ ওলাই যাম। হাই। তো এতিয়া বাজিল 12:02 আৰু আমি অলপমান পিছতে লগ পাম যতীন দাক। চাই থাকিব ভিডিঅ'টো। আৰু বাকী ক্লাছটো খালী হৈ গ'ল এতিয়া, আৰু ক্লাছ নাই এতিয়া, বেলেগ ক্লাছ আছে। কি ক্লাছ আছে এতিয়া? কেমিষ্ট্ৰি ক্লাছ নাই, এনেই বহি আছোঁ। আৰু আমাৰ কলেজৰেই এনেকৈ ওলাই আহিব পাৰি, একদম এনেকৈ ফিল্ডেদি ইয়াতে বহি আছোঁ। আৰু এইটো চাওক বাৰু, আৰু সেইফালে চাওক, এইটো মানে আমাৰ কিবা পুল চুল নেকি, চুইমিং পুল বুলি কৈ আছে দেখোন চবে, হ'ব পাৰে। ক'ত বল আজি হেৰি আহিবনে নাই, এইটো যতীন দা পৰঠা খাই পেট বেয়া, হে পৰঠা খাই কিয়াবা পুৰা খাইছে। এখন গোটেই পৰঠাই হেৰি বেলটাবাটো নৰে, ইমিউন চিষ্টেম একদম বেয়া তাৰ। তো গাইছ, যতীন বৰা আহি গ'ল বোলে, চাব যাই আছোঁ বলক। আমাৰ মানে ক্লাছ আছিল, ক্লাছটো কৰি ল'লোঁ। আৰু এইফালে যতীন দাক চাব দেখা পালোঁ নিকিতা বাও আহিছে। নিকিতা বাই কিবা কৈ আছে, মানে ধুনীয়া ধুনীয়া ৰোমাঞ্চৰ কথা, একদম মজা। মই এটা ক্লিপ লগাই দি আছোঁ, মানে একদম ফালি দিছে একদম। মোৰ জীৱনৰ প্ৰথম অসমীয়া চিনেমা, আৰু তোমালোকৰ সন্মুখত তোমালোকৰ মৰম ল'ব আহিব পাৰিছোঁ। তাৰ কাৰণে সেই মিউজিক দিয়াৰ বাবে জয়ী প্ৰডাকশ্যন, যতীন বৰা বহুত। তেওঁক ভাল পাওঁ বুলি ক'বলৈ মনত সাহস নাই, নোকোৱাকৈ থাকিবলৈ ইচ্ছাও নাই। কিজানি এয়াই সঁচা ভাল পোৱা। আৰু এনেকৈ সঁচা ভাল পোৱা, মিছা ভাল পোৱাৰ মাজতে গান চান লগাই একদম ফূৰ্তি ফাৰ্তা কৰি আছে চবে। মই কপিৰাইট কাৰণে গানটো ইমান দিয়া পৰা নাই, কিন্তু চলি ফটো উঠাত লাগছি দে। তোমাৰ কথা আহিলে তোমাক মই শ্ৰীমতী মহিমা মন কৰিবে কাৰণ প্ৰেম জনমে জনমে বঢ়িয়া। ইয়াত মোৰ পত্নী নমনিতাই ফাৰ্ষ্ট শ্বুটিং ইয়াতে কৰিছোঁ আৰু মই মঙলদৈতে কৰিছোঁ। এইখনত মঙলদৈ কলেজ মোৰ কাৰণে এটা গাইজ ফাইনেলি আমি লগ পালোঁ যতীন দাক। ইমান ভালকৈ লগ নাপালোঁ যদিও অলপমান হেৰিকৈ লগ পালোঁ, এতিয়া গুচি গ'ল আৰু চবেই লগ পালে। উৎপল দেখা পাইছানে নাই? মজা মজা মজা। তো এইখিনিয়ে আছিল। তো তাৰপিছত মানে আপোনাৰ ডাইৰেক্ট আহিলোঁ ঘৰত আহি পেলাই শুলোঁ, আৰু শুওঁতে বাজি গ'ল টাইম বাদ দিয়ক 6টামান বাজিছে। এতিয়া আকৌ জিমত যাব লাগিব, মই 7টাৰ পৰা জিম কৰোঁ। তো মানে এইখিনিয়ে আছিল, ভাল লাগিল লগ পাই যতীন দাক আৰু আমাৰ নিকিতা বাক। মানে
আমাৰ মানে মাহঁতৰে আৰু একদম ফেন বেছ আৰু মানে মাহঁতে ভাল পোৱা আৰু আমি আৰু কিমান হেৰিতে আছোঁ তো বঢ়িয়া লাগিল আৰু সকলোৱে চাব ৰাঘৱ ফিল্মখন 27 তাৰিখে আহি আছে আৰু গোটেই চব হলতে ৰিলিজ দিব একদম ধুনীয়া লাগিব অসমীয়া চিনেমা আমি চবেই চাব লাগে তো এতিয়া জিমত যাম